হেল্ল' গাইজ, আমি ছোৱালী আৰু মই ছোৱালীত আজি বেজি আছে। 9 বছৰ কমপ্লিট হৈছে যিহেতুকে 10 বছৰৰ বেজি দিব। আমি দুজনী ওলালোঁ। মই গেটখন দি লওঁ। আকৌ ছোৱালীয়ে গৈ আছিলে, এজনী গায়ে তাইক খেদিছিলে, দৌৰি দৌৰি হাঁহি আছে। আকৌ আমি দুজনীয়ে যাবলৈ লৈছোঁ। ওচৰৰ চাব চেণ্টাৰতে দিয়া হৈছে ভেকচিনটো। আহি পালোঁ আমি। বাইদেউজনীয়ে সৰু বাচ্চাবিলাকক ভেকচিন দি আছে। ছোৱালী চাই আছে, তাইৰ ভয়ো লাগি আছে বেজি ল'ব যিহেতু। এইবাৰ ময়ো বহি আছোঁ ইয়াতে, ধুনীয়াকৈ ৰখি আছোঁ। ছোৱালীক বেজি দিয়া হৈ গ'ল। পাপাক আহিছিলে, পাপাকে ধৰিলে, তাই কান্দি আছে। বেজি দিয়া পাই দুখ পাইছে বোলে। হৈ গ'ল যিহেতু তাই খং উঠি পেলাই ঘৰলৈ বুলি গুচি আহি আছে মোক এৰি থৈয়ে। আকৌ মই আহিলোঁ তাইৰ পিছে পিছে ঘৰলৈ। অৱস্থা নাই, বেজি দিছে যে এতিয়া কান্দি আছে চাই পেলাই। দেখিছেনে? আকৌ তাই আইচক্ৰীম খাই বোলে। পাপাকে বেয়া লাগি পেলাই এটা আইচক্ৰীম আনি দিলে কান্দি থকাৰ বাবে। মোকো অকণমান খুৱাই দিলে। আজি ভিডিঅ' ইমানেই আছিলে। বাই।